কাৰ প্ৰিয় বন্ধুসকল, এয়া আমি আজি আমাৰ ভাগৱতলৈ যাব ওলাইছোঁ। এয়া ধূপ চাকি জ্বলাই লৈছোঁ আৰু সেইটো চাইডে মা তলা মাৰি আছে। আজি 6 এপ্ৰিল বৃহস্পতিবাৰ, মহাভাগৱতৰ প্ৰথম দিন। মা মই আগবাঢ়িছোঁ নামঘৰলৈ, য'ত মহাভাগৱতৰ পাঠ চলি আছে। এয়া চাওকচোন, ঘৰৰ পদূলিয়ে পদূলিয়ে ধুনীয়াকৈ চাকি বন্তি জ্বলি আছে। ওপৰত একোখনকৈ গামোচা। প্ৰতি 3 বছৰৰ মূৰে মূৰে আমাৰ কহুৱাটী গাঁৱৰ নামঘৰত মহাভাগৱতৰ পাঠ হয়। নামঘৰটো আমাৰ ঘৰৰ পৰা বেছি দূৰৰ নহয়। হোৱা দেখা পাইছে নিশ্চয়। আমিও আহি পালোহি। আহক আমাৰ লগত ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, যাতে মনৰ আশাবোৰ পূৰ্ণ হয়। সেইমতে ব্ৰহ্ম মায়া কৰিয়া কৃষ্ণ ভৈলন্ত আপুনি পাছে শ্ৰুতিবোধি এলামে শুনিও আচাৰ্য আৰু আতৱনন্তৰে তধা দিয়া নিজেবে আশাসী কৰে। নিষ্ফল ভালে দেখি কৃষ্ণ ভুলে দুটি নদী যত তারু নাহি কৃষ্ণ স্তুতি গুৰুৱে
এতিয়া নামঘৰৰ পৰা আমি সেৱা কৰি ঘৰলৈ আহি আছোঁ। তিনিদিনীয়া কাৰ্যসূচীয়ে আজি প্ৰথম দিন। যদি কিবা ভুল হৈছে ক্ষমা কৰি দিব।